যে ৰফিক ভাই আপুনি আলিম পঢ়িছে নেকি বা আপুনি আলিম নেকি? মানে বহুতে সুধিব পাৰে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। কি খবৰ আপোনালোকৰ? ভালে আছে? আচ্ছা, বহুতে এই কথাটো সোধে যে ৰফিক ভাই আপুনি আলিম পঢ়িছে নেকি বা আপুনি আলিম নেকি? বহুতে সোধে আৰু সোধাটো স্বাভাৱিক, সুধিব পাৰে। বহুতে এইটো সোধে যে ৰফিক ভাই আপুনি আলিম পঢ়িছে নেকি বা আপুনি হাফিজ পঢ়িছে নেকি বা আপোনাৰ কিবা চাৰ্টিফিকেট আছে নেকি? তো আচলতে ক'ব গ'লে যদি মই সত্যটো ক'ব যাওঁ, মই কোনো ধৰণৰ আলিম পঢ়া নাই। আৰু মই আলিম নহয়। আপোনালোকৰ দুৱাত অলপ কিবা শিকিছোঁ, তাৰ ওপৰতে অলপ ষ্টাডি কৰি মই আপোনালোকক কথাবোৰ শুনাওঁ বা কওঁ। কিন্তু সেইটো মানে এইটো নহয় যে মই আলিম নহয়। একচুৱেলি মই আলিমৰ লগত তুলনা নকৰোঁ যিহেতু মই আলিম নহয়, আৰু মই এজন আলিমৰ লগত টক্কৰ দিব পৰা মোৰ কেপাচিটিও নাই। কাৰণ আলিম কাক কয় সেইটো মই ভালকৈ জানো। এজন আলিমৰ লগত টক্কৰ দিব পৰা কেপাচিটি মোৰ নাই। গতিকে মই আলিম নহয়। মই কোনো ধৰণৰ আলিমি পঢ়া নাই, মই কোনো ধৰণৰ হাফিজি পঢ়া নাই, মোৰ কোনো ধৰণৰ চাৰ্টিফিকেট নাই। আপোনালোকে এইটো ভাবি ল'ব যে ৰফিক ভাই কিবা এটা বস্তু শিকিছে আৰু আমাক শিকাইছে। ৰফিক ভাইয়ে কিবা এটা বস্তু শিকিছে আৰু আমাক শিকাইছে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ।